নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আজি আমাৰ গিৰিয়েক মানে ডিউটি যোৱা নাই আৰু তেওঁৰ ফ্ৰেণ্ডৰ মাক ঢুকালে সেইটোৰ কাৰণে। তো সেইটোৰ কাৰণে বোলো আমি আজি অলপ মানে ফুৰিব যাওঁ, ফুৰিব নহয় অলপ মানে বজাৰ কৰিব আছে যিহেতু। তো ড্ৰেছ আনিব যাম মানে বেটিৰ আৰু মোৰ কাৰণে। তো কি ল'ম আপোনালোকক দেখুৱাম, ভিডিঅ'ত থাকিব, শেষলৈকে চাব। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো চাই থাকক ভিডিঅ'লে শেষলৈকে। হাই চলিৰ মা लेगिंग्स ले आसो सब एक बनियान वैसू इनके पर करेक्ट போட்டாங்க சைடு நிறைய டீ-ஷர்ட்டுங்க இருக்கு வீட்ல. இந்தால வாங்குறா. காட்டு காட்டு. அவங்க ஊர்ல பாப்பாங்க. टी-शर्ट மட்டும் வாங்கிக்க போகுது. কাপোৰ এইটো এতিয়া টকা দিব আছে, একদম যাব আৰু টকা কিমান ল'ব কৈছোঁ দেই আপোনালোক বুঝছেন। উনাকে என்ன வேணும்? உனக்கு என்ன வேணும்? அவன் பேக்கரியில் கேட்கலாம். வேண்டாம் 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 சார், ஓ কাপোৰ চাপোৰ লোৱা হৈ গ'ল। এতিয়া আমাৰ মানে পইচা দি কিনে হিচাপ কৰিছে আৰু কিমান হৈছে হিচাপ কৰিছে আৰু বেটাৰ কাৰণে ল'ব নেকি বুলি সুধিছে আৰু আমি তাৰ পৰা ওলাই ডাইৰেক্ট তাৰ চিধা থকা দোকান এখনত সোমাই গ'লোঁ, ছুপাৰ মাৰ্কেটত। তাত মই মোৰ কাৰণে হেয়াৰ বেণ্ড চাই আছিলোঁ আৰু চাইছেনে এই দুটা একদম গাড়ী উৰি ৰখা আছে যে কেনেকৈ চাইছে চব কোনটো লাগে মানে দুইটা বদমাছ। বেটিক মানে একদম চালেই হ'ল, তাৰ বল চাই পাইছে, বল লাগে বুলি তাৰ বাপেৰক কৈছে আৰু বল চাই কিনে বল লাগে বুলি একদম আৰু ল'বলগীয়াই হ'ল বলটো বেটিয়ে কৈছে যেতিয়া। বন্ধুসকল আমি ঘৰত আহি গ'লোঁ আৰু কি লৈছোঁ আপোনালোক দেখুৱাব ভালকৈ নোৱাৰি দোকানত, মানে এই বেটাই গাড়ী ল'ম ৰিম'ট কাৰ এই বুলি কৈ আমনি কৰি আছিলে, সেইটোৰ কাৰণে ভিডিঅ' মানে কৰা নহ'ল। তো দেখুৱাইছোঁ বাৰু কি লৈছোঁ। এইফালে চাইছেনে বেটিয়ে বল লৈছে, বল কামি বেটা யார் வாங்கி கொடுத்தாங்க আপ্পাবা বল লৈ দিছোঁ এই। আৰু এইফালে চাইছেনে বেটিৰ কাপোৰ লৈছোঁ, এইটো কাপোৰ কি সৰু বাচ্চা 65 বুলি কৈছিলে কিন্তু 60 টকা ল'লে। তাৰপিছতকে পেণ্টটো 20 টকা 30 টকা লিখা আছে কিন্তু 20 টকা ল'লে। তাৰপিছতকে এইফালে গ্ৰীণ কালাৰ লৈছিলোঁ, তাৰপিছতকে গ্ৰীণ কালাৰৰ মানে হেৰি পেণ্ট মেচিং পেণ্ট নাপালোঁ, সেইটোৰ কাৰণে নেভিৰ লৈ ল'লোঁ এইটো। তাৰপিছতকে মোৰ আৰু কি এইটো লেহেংগাৰ বোলে হোৱাইট দুপাট্টা আৰু লেগিংছ লৈছোঁ। তাৰপিছতকে এইফালে চাইছেনে ৰাবাৰ মোৰ কাৰণে ক'ত যে পেলাই দিওঁ নাপাওঁৱেই এইবোৰ। এইটো লৈছোঁ 4টা আৰু এইটো বেটিৰ কাৰণে তাৰ বাপেকে লৈছে। আৰু ইমানেই লৈ মানে আমাৰ কি ক'ম আৰু মাৰ্কেটিং বজাৰ বুলি ক'ম। ল'ব গৈছিলোঁ এইটো মোৰ লেহেংগাৰ মানে ভাঙি গ'ল, এপাতহে আছে। তো ল'ব গৈছিলোঁ কিন্তু নাপালোঁ, চিক্কো যাব লাগিব, উপায় নাই আৰু মইতো নাযাওঁ, গিৰিয়েকক পঠিয়াম। দুযোৰ ল'ব আছে,
এনেকুৱা এটা গ্ৰীণ আৰু এটা গোল্ডেন মানে একযোৰৰ লেহেংগাৰ গোল্ডেন কালাৰ এইটো আছে তাৰপিছতকৈ আৰু এটা গ্ৰীণ লেহেংগা আছে সেইটোৰ মানে বেলেগকৈ গ্ৰীণকৈ ল'ম বুলি ভাবিছোঁ আৰু তো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ বন্ধুসকল ভিডিঅ' ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম আমি নতুন এটি ভিডিঅ' লৈ আজিলৈকে ইমানেই